প্ৰশ্ন অসমীয়া ভাষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখকসকলে কি কৰিছিল? উত্তৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে 1826 চনত অসম ব্ৰিটিছৰ হাতলৈ যোৱাৰে পৰা 1889 চনলৈ ৰচিত অসমীয়া সাহিত্যৰাজিক অৰুণোদয় যুগৰ সাহিত্য বুলি অভিহিত কৰা হৈছে। অৰুণোদয় যুগত মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণে অসমীয়া সমাজ জীৱনৰ কঁকাল ভাঙি পেলাইছিল। সেই সময়ত সমগ্ৰ জাতিটোৱে এক প্ৰকাৰ নিজ প্ৰাণ ৰক্ষাৰ যুঁজত ব্ৰতি থাকিবলগীয়া হোৱাত সাহিত্য সংস্কৃতিৰ দিশটোৰ প্ৰতি চকু দিবলৈ কাৰো আখৰি নাছিল। ৰাজনৈতিক দ্বন্দ্ব আৰু সামাজিক অস্থিৰতাই সাহিত্যৰ পথাৰখন চন পেলাই থৈছিল। সেয়েহে 19বিংশ শতিকাৰ প্ৰথম 3টা দশকত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সাহিত্য ৰচনা হোৱা নাছিল। 1826 চনত ব্ৰিটিছৰ অসম আগমনৰ লগে লগে মিছনেৰীসকলৰো প্ৰৱেশ ঘটে। সেয়েহে 19বিংশ শতিকাৰ তৃতীয় দশকৰ পাছতহে অসমীয়া ভাষা সাহিত্যৰ কিছু উত্তৰণ সাধন হয়। কেইজনমান অসমপ্ৰেমী খ্ৰীষ্টিয়ান মিছনেৰী আৰু থলুৱা লোকৰ প্ৰচেষ্টাত অসমীয়া ভাষাত 2-1 পুথি প্ৰকাশ পায় আৰু এক প্ৰকাৰ নুমাই যোৱা অসমীয়া সাহিত্যৰ বন্তিগছিত কোমল আভা জিলিকি উঠে। অৰুণোদয় যুগৰ খ্ৰীষ্টিয়ান লোকসকলৰ উপৰি অখ্ৰীষ্টিয়ান লোকসকলেও যথেষ্ট অৰিহণা আগবঢ়াইছিল। সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি আছিল প্ৰধান। এইসকলৰ উপৰি অন্য কিছুমান অখ্ৰীষ্টিয়ান লেখক হ'ল বলোৰাম ফুকন, দয়াৰাম চেতিয়া, ধৰ্মকান্ত বুঢ়াগোহাঁই, কিনাৰাম সত্ৰীয়া, গোবিন্দৰাম ভূঞা আদি। অসমীয়া ভাষাৰ পুনৰুজ্জীৱিতকৰণত অখ্ৰীষ্টিয়ান লোকসকলৰ অৱদান তলত বিস্তৃতভাৱে আলোচনা কৰা হ'ল। অসমৰ সামাজিক সমস্যালৈ প্ৰথম চকু দিয়া আৰু অসমীয়াত সৃষ্টিধৰ্মী সাহিত্যৰ সৃষ্টি কৰাত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ স্থান সকলোৰে আগত। এই দুয়োজন সাহিত্যিকৰ হাততেই অসমীয়া গদ্যই মিছনেৰী পৰম্পৰাৰ পৰা মুক্তি লাভ কৰি বিশুদ্ধ আৰু গুৰুগম্ভীৰ হৈ উঠিছিল। তেওঁলোক দুয়োজনে অৰুণোদয় কাকততে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল যদিও তেওঁলোকৰ ৰচনাৰ বিষয়বস্তু অৰুণোদয়ৰ গণ্ডিৰ পৰা বাহিৰ ওলাই দূৰ দিগন্তলৈকে বিয়পি পৰিছিল। বাকচাতুৰ্যপূৰ্ণ হাস্যৰস, সহানুভূতিপূৰ্ণ কৰুণা মিশ্ৰিত হাস্যৰস আৰু বিদ্ৰূপাত্মক হাস্যৰস এই 3 শ্ৰেণীৰ হাস্য ৰস সৃষ্টিৰ মাজেৰে হেমচন্দ্ৰ গুণাভিৰামে অসমীয়া সমাজৰ বিভিন্ন দিশবোৰ নিজৰ ৰচনাত তুলি ধৰি সেইবোৰ সমাধানৰ কামনা কৰিছিল। হেমচন্দ্ৰ গুণাভিৰামৰ বয়োকনিষ্ঠ বলিনাৰায়ণ বৰাই পোন প্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যত ব্যংগ কবিতাৰ সংযোজন কৰে। হেমচন্দ্ৰ বৰুৱাই সোণাৰ চাঁদ ছদ্ম নামেৰে অৰুণোদয় কাকতত প্ৰবন্ধ পাতি লিখিছিল। বৰুৱাই মিছনেৰীসকলৰ দ্বাৰা প্ৰৱৰ্তিত অসমীয়া বৰ্ণবিন্যাস পদ্ধতিৰ সংশোধন সাধন কৰি সংস্কৃতমূলীয় কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ প্ৰণয়ন কৰা কেতবোৰ পুথি হৈছে অসমীয়া ব্যাকৰণ 1859, আদিপাঠ 1873, অসমীয়া ল'ৰাৰ ব্যাকৰণ 1886, পঢ়াশলীয়া অভিধান 1892, সংক্ষিপ্ত শব্দকোষ 1894 আদি। গুণাভিৰাম বৰুৱাই অৰুণোদয় কাকতৰ মাজেৰেই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেওঁ ৰাম নৱমী নাটকত বিধৱা বিবাহৰ সপক্ষে যুক্তি দাঙি ধৰিছিল। 1880 চনত তেওঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ ৰচনা কৰে। 1885 চনত তেওঁ আছাম বন্ধু নামৰ মাহেকীয়া আলোচনী এখন সম্পাদনা কৰি উলিয়াইছিল। 1884 চনত অসম বুৰঞ্জী প্ৰকাশ পায়। 19বিংশ শতিকাৰ অন্তিম কালছোৱাত অসমীয়া ভাষা সাহিত্যৰ লতাডালক সাৰপানী যোগান ধৰা ব্যক্তি দুজনেই হ'ল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা। আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংলেণ্ডৰ বিৱৰণ 1847 চনত অৰুণোদয়ত প্ৰকাশ পায়। ঢেকিয়াল ফুকনৰ প্ৰথম সৃষ্টিৰ মাজেদিয়েই জাতীয়তাবোধৰ উমান পাব পাৰি। তেওঁ ৰচনা কৰা ফুকন দেৱান কায়দাবন্দী, সদৰ দেৱানী নিষ্পত্তি, আইন ও ব্যৱস্থা সংগ্ৰহ এই 3খন গ্ৰন্থ শাসন, আইন, নীতি আৰু ব্যৱস্থা সম্বন্ধীয়। এওঁলোকৰ উপৰি এই সময়ছোৱাত কেইবাগৰাকী অখ্ৰীষ্টিয়ান লেখকে অসমীয়া ভাষা সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। তেওঁলোকৰ ভিতৰত পূৰ্ণানন্দ শৰ্মা, দয়াৰাম চেতিয়া,
বলৰাম ফুকন, কিনাৰাম সত্ৰীয়া, যজ্ঞৰাম দেওধাই বৰুৱা, কাতিৰাম গোহাঁই, জাতিৰাম গোহাঁই, ধৰ্মকান্ত গোহাঁই আদি অন্যতম। ৰাম সত্ৰীয়াই কলিকতাৰ সুখিয়াতি, দয়াৰাম চেতিয়াই ছপাখানাৰ বিৱৰণ আদি কবিতা লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অসমৰ আধুনিকতাৰ অগ্ৰদূত স্বৰূপ হেমচন্দ্ৰ বৰুৱাই সেই সময়ৰ সমাজত প্ৰচলিত গোড়ামী, অন্ধবিশ্বাস আৰু ভণ্ডামীৰ বিৰুদ্ধে যুঁজিবলৈ হাতত কলম তুলি লৈছিল। কানিৰ অপকাৰিতা সম্পৰ্কে অসমীয়া লোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সংস্কাৰধৰ্মী হেমচন্দ্ৰ বৰুৱাই কানিয়াৰ কীৰ্তন নাটক ৰচনা কৰিছিল। ঊনবিংশ শতিকাৰ সমাজখন যি দুখ ত্ৰুটিয়ে অসুস্থ কৰি তুলিছিল তাৰ সংশোধন কামনা কৰি তেওঁ বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি ৰচনা কৰিছিল। ৰমাকান্ত চৌধুৰী অৰুণোদয় যুগৰ অন্যতম অখ্ৰীষ্টিয়ান লেখক। তেওঁ মেঘনাদ বধ কাব্যৰ কৌশলেৰে অমৃতাক্ষৰ ছন্দত অভিমন্যু বধ নামৰ এখন কাব্য ৰচনা কৰে। তেওঁ সীতাহৰণ আৰু ৰাৱণ বধ নামৰ দুখন নাটকো ৰচনা কৰিছিল। এনেদৰেই অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছিল। ফলশ্ৰুতিত 1873 চনত অসমীয়া ভাষা পুনৰ অসমৰ স্কুল কলেজত প্ৰৱৰ্তিত হৈছিল।